এজনটো জেলত সোমাই আছে হয় নহয় চেয়াৰমেনটো জেলত সোমাই আছে এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব আৰু এইটো কথা ঠিক যে মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব গতিকে তেওঁৰ যদি বাহিৰত থাকিব ইচ্ছা আছে অৰ্থনীতিৰ কথা কওক আমাক গালি গালাজ কৰক ঠিক আছে কিন্তু ইয়াৰ মাজত কামাখ্যা শংকৰদেৱ ভগৱান বুদ্ধ মহাবীৰ জৈন এইবিলাকক টানি অনাটো উচিত নহয় আৰু মই নিজেও নিবিচাৰোঁ যে হজৰত মহম্মদকো কোনোবা ইয়াত টানি আনক কাৰণ তেওঁলোক আমাৰ কেটেগৰীৰ কথা নহয় আমাতকৈ এটা বেলেগ কেটেগৰীৰ তেখেতসকল আৰু তেখেতসকলৰ কথা ইয়াত এজন পলিটিচিয়ানে হকে বিহকে আলোচনা কৰিব নালাগে ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল ঔৰংজেবটো বাদ দিয়ক 26 জানুৱাৰীত পতাকা উঠাম সেইটো থাকিব শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক এৱাৰ্ড শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড বা অসমত আন যিমান এৱাৰ্ড আছে গোপীনাথ বৰদলৈ এৱাৰ্ড সব থাকিবই তাত কোনো কথা নাই সেইকেইটা হ'ল সাহিত্য সংস্কৃতিৰ এৱাৰ্ড এইটো এৱাৰ্ডৰ কেটেগৰী এটা বেলেগ এৱাৰ্ড এতিয়া জেলত কিয় পঠাব লাগে সববিলাক শান্তিত থাকক ইলেকশ্যনৰ সময়ত কথাটো বেলেগ আছিল না তেতিয়া কথাটো আছিল মানুহে বন্দুক লৈ জংঘলত আছিল এতিয়া কোনো বন্দুক লৈ জংঘলত নাই চবেই ভাল কৰি থাকক চলি থাকক শান্তিত থাকক চিন্তাৰ বিষয় হয় আৰু আমি ক্ল'জলি ৱাটচ কৰি আছোঁ